নমস্কাৰ আৰু স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ চেনেল অসমীয়া জ্ঞানলৈ। আৰু আপোনালোকলৈ আজি মই লৈ আহিছোঁ কেৱল মাত্ৰ এটা অমৃতবাণী। এই অমৃতবাণীটোৱে আপোনালোকক জীৱনত আগবাঢ়ি যোৱাত বহুত সহায় কৰিব। গতিকে আহকচোন ভিডিঅ'টো আগলৈ চাওঁ। জীৱনৰ অন্য নাম সংগ্ৰাম। সংগ্ৰাম অবিহনে জীৱনেই হ'ব নোৱাৰে। সংগ্ৰাম বা সংঘাতৰ সৈতে যুঁজি মানুহে যি সাহস, মনোবল তথা প্ৰেৰণা লাভ কৰে, সি তেওঁক অসাধ্য সাধন কৰাত শক্তি দিয়ে। এই অমৃতবাণী বা কথাষাৰ কৈছিলে নেপোলিয়ন বোনাপাৰ্টে। গতিকে বন্ধুসকল, জীৱনত কেতিয়াও হাৰি নাযাব। আপোনালোকে সাহসেৰে আগবাঢ়ক, সফলতা এদিন লাভ কৰিবই। ভিডিঅ'টো চাই কেনে পালে জনাবলৈ নাপাহৰিব। মোৰ চেনেলটো যদি নতুনকৈ চাই আছে প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি দিব, যাতে মোৰ আহিব লগা ভিডিঅ'সমূহৰ ন'টিফিকেশ্যনবোৰ পাই থাকে।